নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ লগত এটা চিম্পল ডিনাৰৰ ৰেচিপি যেটো ভেজ হয় সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো ভিডিঅ'টি ভাল পাব বুলি আশা কৰিলোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে তিয়াই থোৱা বুটখিনি আমি ভালদৰে মিক্সিত পেষ্ট কৰি ল'ম। তাৰপিছত জলকীয়া, ধনিয়া, পিঁয়াজ, আদা নহৰু পেষ্ট, জিৰা গুড়ি, তাৰপিছত অকণমান ৰেড চিলি পাউডাৰ যদি আছে আৰু পিঠাগুড়ি এটা বাউলত ভালকৈ গোটেইবোৰ সামগ্ৰী ভালদৰে মঠি ল'ম। অকণমান বেচন দিব পাৰে, মই ইয়াত অকণমান বেচন দিছোঁ। তাৰপিছত কেৰাহীৰ তেল গৰম হ'ব দিম আৰু তেলখিনি গৰম হওঁতে আমি এটা এটা এনেকৈ পকৰি দি কেনে যিমানখিনি পাৰোঁ ভিতৰলৈকে সিজা পৰ্যায়লৈ আমি থাকিম। তাৰপিছত আমি ধুনীয়াকৈ চাচনিৰে উঠাই দিম। মচুৰ দালি বনাইছোঁ। মচুৰ দালিৰ ৰেচিপিটো চবেই জানে, তাত আপোনালোকক দেখুৱাব লগা একো নাই। তথাপিও মচুৰ দালি একচুৱেলি মই প্ৰেছাৰ কুকাৰত কেতিয়াও হুইচেল নিদিওঁ, কাৰণ মোৰ শাহু মায়ে খাই ভাল নাপায়। গতিকে আমি তেনেকুৱা ধৰণৰ সৰু হাণ্ডিত মচুৰ দালি সিজিবলৈ দিওঁ। তো মচুৰ দালিৰ ৰেচিপিটো মই আপোনালোকৰ লগত শ্বেয়াৰ নকৰোঁ, সেইটো আপোনালোকে নিশ্চয় জানে, চবেই জানে, অবভিয়াছলি জানিব। নেক্সট মই এখন কাচকলৰ তৰকাৰী বনাইছিলোঁ, খাবলৈ খুবেই সোৱাদ হৈছিলে। তো মই এনেকুৱা দুটা কাচকল লৈছোঁ মিডিয়াম চাইজৰ, লগতে সেইটো মই সৰু সৰুকৈ কাটি তাত এটা আলু দিছিলোঁ। তো সেইখিনি ধুই লৈ মই জুইৰ ওচৰলৈ গৈছিলোঁ। তো প্ৰথমে গেছটো অন কৰি দিলোঁ। তাৰপিছত এটা কেৰাহীত অকণমান তেল দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত তাত দুটা তেজপাত দিছোঁ। তাৰপিছত পাঁচফোৰণ দিছোঁ। আপোনালোকে শুকান জলকীয়াও দিব পাৰে, কিন্তু মোৰ সেইখিনি সময়ত নাছিল বাবে মই দিয়া নহ'ল। তাৰপিছত অকণমান কালাৰটো চেঞ্জ হোৱাৰ পিছত পিঁয়াজখিনি দিলোঁ। পিঁয়াজখিনি অকণমান মই লৰাই আছিলোঁ। তাৰপিছত তাতে জিৰা গুড়ি, ধনিয়া গুড়ি, তাৰপিছত হালধি দি, তাৰপিছত আদা নহৰুৰ পেষ্ট একচুৱেলি ফাৰ্ষ্ট দিছিলোঁ। আদা নহৰুৰ পেষ্ট দি উঠি বাকীখিনি মছলা দি কিনে মই ভালদৰে ল' ফ্লেমত লাৰি আছিলোঁ। অকণমান সময় ভজা হোৱাৰ পিছত তাত মই কাচকলৰ টুকুৰা আৰু আলুৰ টুকুৰাবোৰ এড কৰি দিলোঁ আৰু সেইবোৰ ভালদৰে লাৰি আছিলোঁ। তাৰপিছত একদম ল' ফ্লেমত ভাজি ভাজি কালাৰটো অকণমান চেঞ্জ হোৱাৰ পিছত মই তাত ঢাকনি দি দিছিলোঁ প্ৰায় 10 মিনিটৰ বাবে। ইয়াৰ পিছত ঢাকনি উঠাই আপুনি দুবাৰ তিনিবাৰ বা দুবাৰমান ঢাকনি দিয়াৰ পিছত আপুনি চেক কৰিব পাৰে আৰু খাবলৈ খুবেই সোৱাদ হৈ যায়।